कौन मरेगा? এতিয়া মানে জাষ্ট ইভিনিং টাইমত আহিছোঁ আৰু ফুৰিবলৈ অলপ সময় আহি আছোঁ তাত এতিয়া বাৰিষা আৰম্ভ হৈছে সেইকাৰণে এতিয়া গোটেই বাৰিষা মানে ৩-৪ মাহ কণ্টিনিউ ইয়াত পানী থাকে আৰু সকলো ভালে চলি আছে গৈ আছে ক'ত গৈছ মৰিব নেকি চালা ইয়াত লুকাই আছ মানে তই চালা আমিতো তোমাক পানীত পৰিবি বুলি ভাবি আছিলোঁ ভয় নালাগে সেই বেছি নাহিবি হয় না কচোন বাছে বেছি পানীত খেলিব নাপায় পিছত এই ঠাইটো বহুত এই যোনটো জেগা এইটো জেগাটো বহুত দ আছে দেখোন সেইটো জেগাত গা ধুলে দেখোন ডুবি মৰিবি যে সাঁতুৰিব পাৰ তহঁতে নাই এইটো চাফাই কিন্তু তাত ইয়াতকৈ বহুত দ আছে না এইটো পুখুৰীতকৈ তাত বহুত দ ক'ত ইয়াত এতিয়াতো অলপ বেছি হৈ গ'ল নেকি এই ঠাইত যিটো এইটো ঠাইত নাযাবি দেই এইটো মানে তহঁত দুজনৰ ঘৰ মানে একেবাৰে ওচৰত বিলৰ কাষত এইখন মানে বিল বুলি কওঁ আমি এইটো চাওক আমি অলপ আগতে দেখাইছোঁ এই বিলত মানে তহঁতে এতিয়া মাছ মাৰিবলৈ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে যিহেতু পানী আজি 2-3 দিন হ'ল ভৰ্তি হোৱা এতিয়া মাছ ধৰিলি কালি 5টা পাইছোঁ আৰু মই 5টা পাইছ কি পুঠি মাছ চেং মাছ কি গৰৈ পুঠি মাছ 2টা আৰু আপোনাৰ গৰৈ মাছ 2টা আৰু শিঙি মাছ 1টা পাইছোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ এডাল ল'ৰাই মাগুৰ পাইছে ডাঙৰ মানে মাগুৰ মাছো আহিলে তেন্তে মানে মাছ মৰাটো ইয়াত ষ্টাৰ্ট কৰিব লাগিব বিল হয় এইটো বিলটো আচলতে কি বোলে বেলখেৰিৰ পৰা পানী আহে ন বেলখেৰি নদীৰ পানী ইয়াৰ পৰা লগভগ মানে 15 কিলোমিটাৰ দূৰত আছে বেলখেৰি নদী এইটো যিটো দুবাৰ পিনে খেলামাৰা সেই বেলখেৰি নদীৰ পৰা পানীটো ইয়াত আহে মানে সেইটো পানী আহোঁতে তাৰ পৰা মাছো লৈ আহে তেতিয়া আমি ইয়াত মাছ ধৰোঁ হয় নহয় প্ৰত্যেক বছৰে ইয়াত আপোনাক মাছ খেলি আছে এই দেখাই আছে মাছ খেলি আছে এতিয়া প্ৰত্যেক বছৰে ইয়াততো মাছ আহে প্ৰত্যেক বছৰে ইয়াত বৰশী বোৱা হয় আৰু মানে বিভিন্ন ধৰণে পানীবোৰ সিঁচি মাছ ধৰি লোৱা মাছ বহুত থাকে মানে বহুত ভাল মাছ আহে তেতিয়া এই বছৰো মানে কিমান মাছ পাম বুলি আশা কৰিছ তহঁতে যোৱাবাৰকৈ বেছি পাবি না ঠিকেই আছে কিবা কবি কৈ দে আমি এতিয়া লকডাউনত এটা টাইম পাছ পালোঁ আৰু বৰশী বাব লাগিব এতিয়া মানে এইকেইটা দিনতো মানে গোটেই দিন পানী বৰষুণ দিয়ে থাকে তাৰপিছত আকৌ মাজতে লকডাউন তাৰপিছত আকৌ বোকা ৰাস্তা যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে এই দুটা পোৱালিৰ কাৰণে লাইকটো কৰি দিব ইমান ধুনীয়াকৈ আপোনালোকক আমাৰ বিলৰ বিষয়ে কৈছে কেনেকৈ